হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু একদম ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। গা পা ধুই মেলি মই আজৰি হ'লোঁ বাৰু। আজি সোনকালে গাটো ধুই ল'লোঁ। ৰ'দটো একদম পূৰা ওলাইছে আৰু ভিডিঅ'টো একদম শেষৰলৈকে চাই থাকিব আপোনালোকে। আৰু এতিয়া পটাপট কিবা এটা খাই লওঁ। আৰু মই আজি ব্ৰেকফাষ্টত কি খাবলৈ লৈছোঁ আপোনালোকক দেখাইছোঁ ৰ'ব। আৰু মোৰ ব্ৰেকফাষ্টত আছে ৰুটি, লগতে অলপমান চব্জি আছে, মাটিমাহ আৰু আলু, লগতে চানা দালি এনেকৈ। আৰু মই এতিয়া পটাপট খাই লওঁ। বতৰটো মানে আজি ৰ'দো নাই বৰষুণো নাই তেনেকুৱা টাইপৰ আৰু ৰুটি খাই খাই কোনে ভাল পায়, মইতো বিৰাট ভাল পাওঁ ৰুটি খাই। আৰু পটাপট খাই লওঁ। আৰু যোৱাটো ৰাতি মই মানে ভাত নাখালোঁ আৰু এতিয়া বহুত বেছি ভোক লাগিছিলে। আৰু এইফালে বতৰটো অলপ দেখাই দিছোঁ, চাওক না কি ধুনীয়া পৰিৱেশটো নহয় আজি। ৰাতিপুৱাতে ৰ'দটো ওলাইছিলে, কিন্তু এতিয়া দেখিছোঁ ৰ'দটো প্ৰায় নায়েই আৰু বতৰটো বৰষুণ দিওঁ দিওঁ তেনেকুৱা কৰি আছে। আৰু ভাল লাগিছে আৰু আপোনালোকক সেইকাৰণে দেখাই দিছোঁ। হেই গাইজ, পূৰা ৰেড হৈ লৈছোঁ। সেইফালে চাবিটো ৰেড, চোলাটো ৰেড, বেলডালো ৰেড, পিছপিনো ৰেড। আৰু পটককৈ বেংকৰ পৰা গৈ আহোঁ, মা আৰু মই যাম দুইজনী। আকৌ আহি মেলি আপোনালোকক লগ পাই আছোঁ। ভিডিঅ' কৰি নাথাকোঁ আৰু গাইজ, মানে গৰম উঠিছে বহুত। এই সৰু কি আছে এইটো আকৌ কি এনেকুৱা বস্তু হেল্ল' গাইজ। আৰু বেংকৰ পৰা আহি মেলি পাই গ'লোহি যেনিবা। বেংকত অলপ দেৰি হৈ গ'ল আৰু কেইবাটাও কাম লৈ গৈছিলোঁ যিহেতু। তাৰপিছত আৰু বজাৰ কৰিলোঁ। বজাৰৰ পৰা কি আনিলোঁ দেখাইছোঁ ৰ'ব। ঘৰত নথকা বস্তু আৰু অলপ যেতিয়া আনিলোঁ আৰু দেখাই লওঁ আপোনালোকক। বস্তুবিলাক মানে উলিওৱাই নাই। এটা পনীৰ আনিছোঁ। পনীৰ মানে মই বহুত দিন হ'ল খোৱা নাই, আৰু মাছ মাংস যিহেতু মই খোৱা নাই সেইকাৰণে ভাবিছোঁ পনীৰটোকে খাম। আৰু বিস্কুট, এইটো বিস্কুট খাই মোৰ বহুত ভাল লাগে মানে। তাৰপিছত এটা চচ আনিছোঁ, টমেটো, চানা দালি, এইটো এটা, তাৰপিছত নিউট্ৰি চইচ বিস্কুট, পানীপুৰি, ৰচুন, আমুল তাজা, আৰু এইফালে চেনি আৰু চানা। আৰু এইফালে আটা, আৰু এইবিলাক ঢেকীয়া মায়ে আনি থৈছে বিচাৰি। A few moments later. হেল্ল' এভৰিৱান। আৰু এতিয়া গধূলি সময় হৈছে আৰু লাহেকৈ। আৰু এই ফুলবিলাকত মানে অলপ অলপকৈ পানী দি দিছোঁ মই। বহুত দিন দিয়াই হোৱা নাছিলে, হ'লেও এইকেইটা ভিতৰত থোৱা হৈ আছে সেইকাৰণে ইমান শুকাই নাযায় বাৰু। হ'লেও অকণমান দি দিছোঁ। আৰু এইজোপাৰ মোৰ স্পাইডাৰ প্লেণ্ট হয়, আৰু ইয়াত বহুত পুলি ওলাইছে। এইবিলাক মোৰ কাটিং কৰিবলৈ আছেই, কিন্তু লাহেকৈ কৰিব লাগিব। আৰু এইফালে হেংগিং প্লেণ্ট আছে, এইফালে অলপ পানী দি দিছোঁ। আৰু মই পানী দি লওঁ, তাৰপৰা আকৌ আপোনালোকক লগ পাই আছোঁ। এটা কথা, এই ফুলজোপা চাওকচোন ইমান শুকাই গৈছে নহয়। ৰ'দত কি যে কৰিলে ভাল হ'ব। পানীও দিওঁ তথাপি শুকাই গৈছে মানে পাতবিলাক। দিনটো ৰ'দ পৰি থাকে কাৰণেই হৈছে নেকি। হেল্ল' গাইজ। আৰু এতিয়া গধূলি সময় হৈছে, আৰু মই এতিয়া ধূপ চাকি দিমগৈ। ভৰি হাত ধুই মেলি আহিলোঁ। আৰু ঘৰৰ শাক পূৰা বান্ধি চব বান্ধি মানে, আৰু আজি এইবিলাক বেছি নহয় মায়ে কৰিছে, মই কৰিব লগা হোৱা নাই। মা ঘৰত আছে যিহেতু এতিয়া। কেতিয়াবা মানে ঘৰত নাথাকিলে এইখিনি সময়ত মই কৰিব লগা হয়, আৰু বাকী এতিয়া মায়ে কৰিছে। আৰু মই ভৰি হাত ধুই মেলি এতিয়া চাকিগছ জ্বলাই লওঁ। আৰু ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকে। আৰু ফেনখন চলাই লৈছোঁ যে সেইকাৰণে মানে পূৰা বতাহ মাৰি আছে, কিবা আৱাজ যাব পাৰে আৰু সেইকাৰণে কৈ দিছোঁ। আৰু এইফালে এডাল ধূপ মই আগফালে জ্বলাই দিওঁ, আৰু আন্ধাৰ হৈ গ'ল, লাইটটো জ্বলাই লওঁ। আৰু এইফালে ফুলৰ টাবটোতে গুজি দিওঁ। আৰু আমাৰ বাৰাণ্ডাখনৰ ৰাতিৰ ভিউটো মই আপোনালোকক দেখাই দিছোঁ। সেইফালে এটা ফুল ওলমাই থৈছিলোঁ, আৰু এইফালে আৰু এইখিনি পূৰা ধুনীয়া লাগে মানে ইয়াত বহি গধূলি। আৰু ধূপ চাকি দি মেলি এতিয়া মই এটা বস্তু খাবলৈ লৈছোঁ। কি খাম চব।
আৰু মাটি কঁঠাল কাৰ খাই মানে ভাল লাগে, মোৰতো বিৰাট ভাল লাগে মাটি কঁঠাল খাই। আৰু মই ইয়াত কিবা এটা দিছোঁ, আপোনালোকক দেখাইছোঁ ৰ'ব। মই মাটি কঁঠালত অলপ ক'লা নিমখ দি লৈছোঁ, তেতিয়া মানে খাই ভাল লাগে আৰু এইবিলাক ক'লা নিমখ ছটিয়াই লৈছোঁ আৰু সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ। এনেকৈ খাই মানে এটা বেলেগ টেষ্ট লাগে, আপোনালোকে খাই চাব এনেকৈ সৰু সৰুকৈ কাটি। আৰু ইয়াত একদম পূৰা জলকীয়া চলকীয়া দিও খাব পাৰে, মই এনেকৈও খাওঁ। এতিয়া এনেকৈ খাওঁ আৰু আৰু মোৰ খাই মেলি হৈ গ'ল আৰু এইখিনি সময় মোৰ মানে একদম নাযায় নপূৰাই লাগে, কি কৰোঁ কি নকৰোঁ এনেকুৱা নিচিনা লাগে। আৰু টিভি চিভি চাবলৈ মন নাযায় ইমান। নতুনকৈ কিতাপ কেইখনমান আনি লৈছিলোঁ, পঢ়াই হোৱা নাই। ভাবিছোঁ যে কি মই আজি পঢ়িম এতিয়া এখনকে পঢ়োঁ আৰু কিমানখিনি যায় সিমানখিনি পঢ়িব পাৰোঁ। আৰু বেছি পঢ়িবও নোৱাৰোঁ, ইমান মাথাটো বিষায় মোৰ, তললৈ চাই থাকিলে মাথা এইখন কিতাপখন আপোনালোকেও পঢ়িবহি আনি মেলি, দ্য গড অফ স্মল থিংছ। আৰু নতুন কিতাপ আনি এনেকৈ নামটো লিখি খুব ভাল লাগে ন, মোৰো ভাল লাগে। পঢ়ি মই 28 পেজ পাইছোঁহি। কি ক'ব আৰু, কাৰেণ্টটো নাই, কাৰেণ্টটো গ'ল, সেইকাৰণে মই এতিয়া এনেকৈ থৈ দিছোঁ। কাৰেণ্টটো আহিলেও মই নপঢ়োঁ, মানে মই আৰু পঢ়িব নোৱাৰোঁ, মোৰতো ইমান বিষাইছে। হেল্ল' এভৰিৱান, আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। যদিহে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুত বেছি মূৰটো বিষাইছে, মই আপোনালোকক কৈছিলোঁ মোৰ বহুত মূৰ বিষ আছে বুলি, তো অলপ দেৰি পঢ়িলোঁ মেলিলোঁ, মূৰ বিষ লাগিয়ে গ'ল। আৰু সেয়ে ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ, আৰু আকৌ এটা নতুন ভিডিঅ'ত খুব সোনকালে লগ পাই আছোঁ। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।